বন্ধুসকল মই মোৰ ইউটিউব চেনেল মানিক মাল্টিমিডিয়ালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ বিষয় লৈ মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ সকলোৰে নিশ্চয় দুচকীয়া বাহন বা কাৰোবাৰ হয়তো চাৰিচকীয়া বাহন আছে কিন্তু বহুত সময়ত আমাৰ বহুত অসুবিধাত পৰোঁ যেতিয়া পুলিচে ৰাস্তাত চেকিং কৰে আমি ডকুমেণ্টছ দেখাব নোৱাৰোঁ আৰু ডকুমেণ্টছ দেখাব নোৱাৰিলে আমাৰ ফাইন আদি লাগি যায় আৰু বৰ্তমানতো জানেই বিভিন্ন ধৰণৰ অপাৰেশ্যন চলি আছে পৰা operationcharkhar বুলি এখন অভিযান চলিব হয়তো চলি আছে হয়তো বহুত লোকৰ অজ্ঞতাৰ ফলত বহুতে ফাইন ভৰিবলগীয়া হ'ব পাৰে চেকিং কৰোঁতে তেওঁলোকৰ ডকুমেণ্টছ দেখুৱাব পৰা নাই বাছ ফাইন লাগি গ'ল কিন্তু আপোনাৰ নিজৰ মোবাইলতে কিদৰে নিজৰ ডকুমেণ্টছ বাহিৰ কৰিব পাৰি বা নিজৰ ডকুমেণ্টছৰ ডিটেইলছ আপোনাৰ বাহনৰ ডিটেইলছ কেনেকৈ বাহিৰ কৰিব পাৰি আপোনাৰ ইঞ্চুৰেঞ্চ কৰা আছে নে নাই হয়তো আপুনি ইঞ্চুৰেঞ্চ কৰিছে কিন্তু আপুনি পাহৰি গৈছে ইঞ্চুৰেঞ্চ কৰিলে নাই বা মোৰ ৰেজিষ্ট্ৰেশ্যনৰ ঠিক আছে নাই মোৰ পলিউশ্যন আছে নাই ঠিক আছে নাই এইবিলাক আপোনাৰ অনলাইনত ইতিমধ্যে আপডেট হৈ থাকে গতিকে যদি আপুনি এই ডকুমেণ্টছখিনি উলিয়াই ল'ব নোৱাৰে বা আপুনি যদি ঘৰত পাহৰি যায় কিবা নিজৰ মোবাইলতে গোটেইখিনি ডকুমেণ্টছ বাহিৰ কৰি ল'ব পাৰি কিদৰে এই মোবাইলত আপোনাৰতো মোবাইল আছে এণ্ড্ৰইড মোবাইল সকলোৰে থাকে মোবাইলত কিদৰে এই নিজৰ বাহনৰ ডকুমেণ্টছখিনি কেনেকৈ বাহিৰ কৰিব পৰা যায় আপনার রেজিস্ট্রেশন ডিটেইলস আপনার আরসি ডিটেইলস লাইসেন্সর ডিটেইলস পলিউশন ইন্স্যুরেন্স আপনার আপডেট হয়ে আছে নাই গোটেইখিনি বস্তু আপুনি মোবাইলত চাব পাৰে ধুনীয়াকৈ এই গোটেই আপোনাৰ নিজৰ বাহনৰ ডিটেইলছ কেনেকৈ চাব পাৰি তাৰ বিষয়ে এই ভিডিঅ'টো বনোৱা হৈছে নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব নিশ্চয় উপকৃত হ'ব খাটাং আচ্ছা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দুটিমান কথা কৈ থওঁ মোৰ চেনেল মানিক মাল্টিমিডিয়া এনেকুৱা এটা ইউটিউব চেনেল য'ত এডুকেশ্যন এণ্টাৰটেইনমেণ্ট মিউজিক জেনেৰেল নলেজ বিভিন্ন ধৰণৰ প্ৰয়োজন ভিত্তিত যিবিলাক দৈনন্দিন জীৱনত যিবিলাক মানুহৰ প্ৰয়োজন জনা দৰকাৰ সাধাৰণতে এইবিলাক নাজানিলে আচলতে মানুহজন বহুত পিছ পৰি থাকে কিন্তু বয়সলৈ কথা নাই যিকোনো মানুহে অলপ চেষ্টা কৰিলে গোটেইখিনি কথা মোবাইলৰ পৰা জানিব পাৰে গতিকে এই গোটেইখিনি বস্তু মোৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি যিখিনি দৰকাৰ প্ৰয়োজনীয় সেইখিনি আপোনালোকক দিবলৈ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ অন্য বেলেগ উদ্দেশ্য নাই অকল মই জনাখিনি আপোনালোকেও জানক আপোনালোকেও কিছু কথা জানিলে আপুনি নিজে তাক উপভোগ কৰক এইখিনি ভাবিহে এই ভিডিঅ'বিলাক দিয়া হয় কাইণ্ডলি আপোনালোকে ভিডিঅ'বিলাক চাব নিশ্চয় উপকৃত হ'ব মোৰ বিশ্বাস আছে যিয়ে নহওক আজিৰ ভিডিঅ'টো কমপ্লিটলি বাহনৰ ওপৰত গতিকে এটা অনুৰোধ থাকিল আপোনালোকে যিবিলাক নতুন মোৰ চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপুনি লাইকছ কমেণ্ট শ্বেয়াৰ আদি কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব যাতে মই দিয়া ভিডিঅ' আপোনাৰ ওচৰলৈ পোনপটীয়াকৈ গৈ পায় দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আপোনাৰ নিজৰ বাহনৰ ডিটেইলছ চোৱাৰ কাৰণে আপুনি যিকোনো ব্ৰাউজাৰত গৈ ধৰি লওক ক্ৰম ব্ৰাউজাৰত গৈ আপুনি গুগলত আপুনি টাইপ কৰক parivahan.gov.in চাৰ্চ কৰি দিয়ক লগতে যিখন পেজ বাহিৰ হ'ব এখন পেজ বাহিৰ দিয়কচোন এনেকুৱা এখন পেজ এখন বাহিৰ হ'ব আপোনাৰ মোবাইলত আৰু এই পেজখন বাহিৰৰ পাছত আপোনাৰ যে লেফ্ট ছাইডত যিটো আছে 3 লাইনছ যিটো আপোনাৰ লেফ্ট ছাইডত যিটো আছে তাতে আপুনি ক্লিক কৰি দিয়ক লেফ্ট ছাইডৰ টপত ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ বাহিৰ হ'ব পেজখন চাই যাওক স্ক্ৰল কৰি যাওক যিখন লিষ্ট বাহিৰ হৈছে পেজখনত আপুনি সকলোখিনি ইয়াতে চাব পাৰিব ভেহিন ৰিলেটেড ছাৰ্ভিচ ড্ৰাইভিং লাইচেঞ্চ ৰিলেটেড ছাৰ্ভিচেছ এইবিলাক ক্লিক কৰি আপুনি বিভিন্ন ডিটেইলছ ইয়াতে ল'ব পাৰিব আপোনাৰ যিহেতু বাহনৰ সবিশেষ জানিব লাগে এই যে ইনফৰমেশ্যন ছাৰ্ভিচ আপুনি এইটো চাব এই তলত কি লিখা আছে ন' ইয়ৰ লাইচেঞ্চ ডিটেইলছ আপুনি ইয়াতে ক্লিক কৰিলে আপোনাৰ লাইচেঞ্চৰ ডিটেইলছখিনি আপুনি পাব ইয়াতে তাৰপিছত ন' ইয়ৰ ভেহিকেল ডিটেইলছ এই যে ন' ইয়ৰ ভেহিকেল ডিটেইলছ ইয়াতে ক্লিক কৰিলে আপুনি আপোনাৰ ভেহিকেলৰ আপোনাৰ বাহনৰ ডিটেইলছখিনি পাব তাৰপিছত এবাউট লাইচেঞ্চিং আপোনাৰ লাইচেঞ্চৰ বিষয়ে কিবা জানিব থাকিলে ইয়াতে আপুনি এবাউট লাইচেঞ্চিং ইয়াৰ বিষয়ে পাব
তাৰপিছত লাৰ্নাৰ্ছ লাইচেঞ্চ এইবিলাকৰ বিষয়ে পাব বিভিন্ন ধৰণৰ ৰেনুৱেলৰ বিষয়ে আপুনি বিভিন্ন ধৰণৰ ইয়াতে ডকুমেণ্টছ ইয়াতে পাব তো আমাক কি লাগে ন' ইয়'ৰ ভেহিকেল ডিটেইলছ আপোনাৰ বাহনৰ সবিশেষ জানিবৰ কাৰণে আপুনি ইয়াতে ক্লিক কৰি দিয়ক ইয়াতে ক্লিক কৰি দিয়াৰ গ'লে কি হ'ল এনেকুৱা এখন পেজ খোল খালে আৰু কি লিখা আছে চিটিজেন লগিং ইয়াতে আপোনাৰ মোবাইল নম্বৰ পুট কৰি দিয়ক তাৰপিছত ক্ৰিয়েট একাউণ্ট নম্বৰ এটা খুলিব লাগিব মোবাইল নম্বৰটো দি দিলোঁ ইয়াতে একাউণ্ট যদি খুলিব লগা হয় আমি ইয়াতে ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিলোঁ এতিয়া ক্ৰিয়েট একাউণ্টত খুলি দিয়াৰ পাছত আকৌ মোবাইল নম্বৰ লাগিব মোবাইল নম্বৰটো দি দিলোঁ ইয়াতে তাৰপাছত ইমেইল মোৰ ইমেইলটো দিলোঁ ইয়াৰ পাছত জেনেৰেট OTP ইয়াতে এটা OTP আহিব আমি OTPটোৰ কাৰণে ক্লিক কৰি দিব লাগিব মোৰ OTP আহি গ'ল OTPটো পুট কৰিম এতিয়া OTPটো পুট কৰাৰ পিছত ভেৰিফাই বুলি এটা অপশ্যন আহিব তাতে আপুনি ক্লিক কৰি দিয়ক আকৌ ইয়াতে ইমেইল OTP এটা কথা হৈছে ইমেইল OTPটি কি হ'ব সেইটো এটা ইমেইল চাব লাগিব মই ইমেইল যেটো OTP এটো আহিছে ইমেইল OTP মই পুট কৰিছোঁ আচ্ছা মোৰ OTP খিনি পুট কৰা হৈ গ'ল এতিয়া মই ভেৰিফাই কৰি দিলোঁ OTP for citizen user has been verified মোৰ OTPটো ভেৰিফাইড হৈ গ'ল এতিয়া নেম আৰু পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব নামটো লিখি দিয়ক মই এটা পাছৱৰ্ড ইয়াতে ক্ৰিয়েট কৰিম ষ্ট্ৰং পাছৱৰ্ড লাগিব মই এই পাছৱৰ্ডটো এতিয়া আকৌ কনফাৰ্ম কৰিব লাগিব কনফাৰ্ম কৰিলোঁ সেভ মাৰি দিলোঁ Thank you. Citizen user has been created successfully. Back to vehicle search. এনেকৈ আপোনাৰ এখন পেজ বাহিৰ হ'ব তাৰমানে আপোনাৰ যেটো পোৰ্টেল ইয়াতে খুলিব লাগে Citizen user has been created successfully হৈ গ'ল এতিয়া আমি back to vehicle search আমি আকৌ আগতে লিখি দিলোঁ parivahan.gov আকৌ গুচি যাওক তাতে হোম পেজত আমি ক্লিক কৰি দিয়ক এতিয়া এনেকৈ যিখন পেজ বাহিৰ হ'ল আকৌ ইয়াতে ক্লিক কৰি দিয়ক তিনিডাল যে ৰেখা আছে তাত আকৌ ক্লিক কৰি দিয়ক বাওঁ সাইডে ওপৰত টপত যিটো থাকে ৰেখা তাতে ক্লিক কৰি আকৌ ইনফৰমেশ্যন সাৰ্ভিছত গুচি যাওক তাৰপিছত কি কৰক নো ইয়ৰ ভেহিকেল ডিটেইলছ আকৌ এবাৰ ক্লিক কৰি দিয়ক ওকে আপোনাৰ সিটিজেন লগইন কৰক এতিয়া এই সিটিজেন লগইন পেজটো বাহিৰ হ'ল আপুনি ইয়াতে মোবাইল নম্বৰ দি দিয়ক মোবাইল নম্বৰটো 7 এটা আপোনাৰ একাউণ্ট যেটো ক্ৰিয়েট হৈছে গতিকে আপুনি নেক্সট মাৰক এতিয়া নেক্সট মাৰাৰ পিছত পাছৱৰ্ডটো আপুনি ইয়াতে বহাই দিব পাছৱৰ্ডটো আপুনি ক্ৰিয়েট কৰিলে এই পাছৱৰ্ডটো আপুনি বহাই দিয়ক এইটো পাছৱৰ্ডটো বহোৱাৰ পিছত আপুনি কন্টিনিউত ক্লিক কৰি দিয়ক চাওক এতিয়া ইয়াতে ভেহিকেল ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ এণ্টাৰ ইয়ৰ ভেহিকেল নাম্বাৰ আপোনাৰ ভেহিকেল নাম্বাৰ আপোনাৰ যেটো ভেহিকেল নাম্বাৰ আছে আপুনি যাতে পুট কৰি দিয়ক ইয়াৰ পাছত এটা কি লগতে কেপচা বাহিৰ হ'ব এই কেপচাটো আপুনি ইয়াতে পুট কৰি দিয়ক এণ্টাৰ ভেহিকেল কোড ভেৰিফিকেশ্যন কোড এই কেপচাটো বাহিৰ হ'ব আপুনি কেপচাত আপুনি এই ওপৰত যি লিখা আছে এই লিখাখিনি সেম ইয়াতে লিখি দিয়ক এইখিনি লিখাৰ পাছত আপুনি সাৰ্চ লগ ইজ বিং ট্ৰেক গতিকে এই বাহন সাৰ্চ ইয়াতে আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে আপুনি
দেখক মোৰ গোটেই বাহনৰ ডিটেইলছখিনি আহি গৈছে RC ডিটেইলছ RC ষ্টেটাছ সকলোখিনি মোৰ ইয়াতে আহি গৈছে মোৰ বাহনৰ ডিটেইলছখিনি গোটেইখিনি মই ইয়াতে দেখিবলৈ পাইছোঁ চাওক ইয়াতে মোৰ ভেলিডিটি ফিটনেছ 2033 লৈকে আছে তাৰপিছত আপোনাৰ ইঞ্চুৰেঞ্চ 2023 লৈকে মোৰ আছে মোৰ ইঞ্চুৰেঞ্চ কৰা হৈছে তাৰ ডিটেইলছ ইয়াতে আহিছে আপুনি এই কৌশলটো ইউজ কৰি পেলাই আপুনি নিজৰ বাহনৰ সবিশেষ আপুনি এইদৰে আপুনি নিজে উলিয়াব পাৰিব আৰু কেতিয়াবা কিবা যদি পাহৰি যায় মই ইঞ্চুৰেঞ্চ কৰিলোঁ নে নাই বা মোৰ ভেলিডিটি কিমান বিভিন্ন তথ্য ইয়াতে আপুনি পাব এনেকৈ উলিয়াব পাৰি ধুনীয়াকৈ কেৱল ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ নহয় বিভিন্ন ধৰণৰ লাইচেঞ্চৰ বিষয়েও বা বিভিন্ন ধৰণৰ ইয়াতে আপুনি অপশ্যনবিলাক চাই পেলাই ক্লিক কৰি গ'লে আপোনাৰ ইমেইল পাছৱৰ্ড দি পেলাই আপুনি এই পৰ্টেলটো খুলি পেলাই আপুনি আপোনাৰ গোটেই ডিটেইলছ আপুনি বাহিৰ কৰিব পাৰিব আৰু দৰকাৰ হ'লে আপুনি প্ৰয়োজন ভিত্তিত আপুনি শ্ব' কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰিব আৰু যদি ভাল লাগে নিশ্চয় জনাব ভাল লাগিলে নিশ্চয় লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিবিলাক নতুন আৰু আগলৈ এনেকুৱা ভিডিঅ' যাতে দি থাকিব পাৰোঁ আৰু আপোনাৰ ওচৰলৈ পোনপটীয়াকৈ যাব পাৰে তাৰ কাৰণে আপুনি বেল আইকনটো বজাই দিব ভৱিষ্যতে এনেকুৱা ভিডিঅ' ইয়াৰ বাহনৰ ওপৰত অন্য কিছুমান ভিডিঅ' বা মোবাইলৰ ওপৰত অন্য কিছুমান ভিডিঅ' দিম বুলি ভাবিছোঁ যিবিলাক আপোনালোকে ভৱিষ্যতে চাব বুলিও মই আশা ৰাখিলোঁ তো আজিলৈ ইমানে ধন্যবাদ থেংক ইউ নমস্কাৰ